হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি মুকলি মঞ্চ বিহু চাবলৈ গৈ আছোঁ। মুকলি বিহু আমাৰ মহুৱা খেলপথাৰত হৈ আছে। তেন্তে এই হাঁহি আৰু মোৰ লগত আহিছে এইটো আমাৰ উৎপল বৰা, দেৱজিৎ পাও লুকাই দিছে, লাজ কৰিছে। তেন্তে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। কি কয়, লেটছ গ'। আহি পালোঁ বিহু মঞ্চ মুকলি মঞ্চ জেগাত, কিন্তু মানুহ ইমান হোৱা নাই। আইচক্ৰীম খাম এতিয়া, আইচক্ৰীম। গৰমত আইচক্ৰীম মেইন। মাছ পাৰিছে ন? এইপিনে ভেকচিন প্ৰতিযোগিতা চলি আছে, যাম অলপ পিছত চাবলৈ। আইচক্ৰীমটো খাই লওঁ। এইটো আমাৰ মুখত জেং বিহুত হুঁচৰি দল, জেং বিহু প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। তাত থাকিব নাই পোৱা, গৰম হৈছে। এতিয়া অলপ চাহলৈ আহিলোঁ, চাহত বহি আছোঁ। তাৰপিছত আকৌ চাবলৈ যাম, নহ'লে ইয়াৰ পৰা ভিডিঅ' আপোনালোকক দেখাই থাকিম। এতিয়া প্ৰদৰ্শন কৰিব এইটো মিচিঙৰ এটা বিহু দল। চলি আছে মুকলি মঞ্চ বিহু। এতিয়া আমি পেচাব কৰিবলৈ আহিলোঁ। মজাটো মেইন হয় নে নহয়? কেনেকুৱা মেইন আৰু একদম মুকলি বিহু চাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে না, ভাষা নাই দাম লগে আজিকালি মোবাইল যে ৰং চাই পেলাই না
মুকলি বিহু চাই হৈ গ'ল, এতিয়া ঘৰত যাম। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে বাই, জয় আই অসম, বাই বাই, জয় হিন্দ, চলো।